নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনালোঁ ঘৰতে ৰসগোল্লা। কেনেকৈনো বনালোঁ চাওকচোন। প্ৰথমতে মই গাখীৰখিনি গৰম কৰি ল'লোঁ। গৰম গাখীৰত অলপমান ভিনেগাৰ দি দিলোঁ। ভিনেগাৰ দিয়াৰ লগে লগে গাখীৰখিনি কেনেকুৱা হৈ গ'ল দেখিছেনে? এতিয়া মই এখন কাপোৰত এইখিনি চাকি ল'ম। ভালদৰে সকলোখিনি চাকি লৈ মই অলপ ঠাণ্ডা পানী দি দিছোঁ, যাতে মই এইখিনি চেপি ল'ব পাৰোঁ। পানীখিনি গোটেইখিনি ভালদৰে চেপি পিনে পানীখিনি উলিয়াই ল'লোঁ। তাৰপিছতে আপোনালোকে যেনেকৈ আটা মঠে নাই, সেনেকৈ মানে মই এইটো মঠি দিলোঁ, আটা মঠা নিচিনাকৈ। তাৰপিছতে লাডু বনালোঁ, গোল গোল লাডু বনাই দিলোঁ। এইটো লাডু হৈ গ'ল। এইপিনে মই চেনি পানী ৰেডি কৰি থৈছিলোঁ, ইয়াতে এটা দুটাকৈ গোটেইকেইটা দি দিলোঁ। অকণমান দেৰিৰ পিছত ৰঙচুৱা হৈ গ'ল। মই মানে বহুত সময় ৰাখিলোঁ, অকণমান বেছিয়ে হৈ গ'ল, এইকেইটা পুৰি গ'ল। দেৰি যোৱাৰ আগতে হ'ল অকণমান, হ'লেও খাবলৈ ভালেই আছিলে। আপোনালোকেও বনাই চাবচোন। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।